নমস্কাৰ, মই কবিতা। মই আপোনাক সকলোকে আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই আমাৰ ননন্দজনী আহিছে দিল্লীৰ পৰা, তাইক আপোনাৰ সাই বাবা মন্দিৰত ফুৰাব আনিলোঁ। ভাবিলোঁ আৰু আপোনালোককো অলপ দেখুৱাই দিওঁ। এইফালে এইটো মন্দিৰ, ইয়াৰে গছৰ ডিজাইনটো ভাল লাগিছে। গছৰ ডিজাইনটো এটা দীঘল কৰি থৈ দিছে আৰু এটা হেৰি কৰি। আহকচোন এতিয়া মন্দিৰৰ ভিতৰলৈকে যাওঁ। আপোনাৰ হাত ভৰি ধোৱা। কি লৈছা? কি লৈছা? অঁ, হ'ব হ'ব, দিলেই হ'ল কিবা এটা। তেওঁৰ এইবিলাক নাই মানে, কিবা এটা দিলেই হ'ল বাছ। এইবিলাক কি চৰাই নেকি? বাবাৰ গাত গাত। আচ্ছা, গাত গাত ভাল পায় তেওঁ বেছিভাগ। গামোচাও আছে। बहुत बड़ा बड़ा है दिल्ली में। साईं बाबा का मंदिर बोला है, ये मेरा भाभी है। तभी मैंने को इंटरेस्ट लगा कि हाँ देखना है। कौन अच्छा है? बाबा तो बाबा ही होता है ना, ऐसा होता है। साईं बड़ा हो 25%। ধূপটো 15। কিমান দিব লাগে? ইয়াতে দিয়া চাকি, চাকি ভিতৰত। ধূপটো বাহিৰত। ইয়াতে দিব লাগিব, ভিতৰত নিব নিদিয়ে নহয় অলপ। ইয়াৰ পৰা ঘূৰাই দিবা চাকিটো জ্বলাই কিনে। এইফালে আছে এইটো সৰু সাই বাবা, কিন্তু ভিতৰৰ সাই বাবাটোৰ তাতে আপোনাৰ হেৰি কৰিব নিদিয়ে, ফটো উঠাব নিদিয়ে। ইয়াত এইবিলাক বান্ধি বান্ধি থৈ যায়, বান্ধি বান্ধি থৈ একদম পূৰা ভৰ্তি কৰি দিছে। গোটেই ভৰ্তি কৰি দিছে। তুমি মন্দিৰতেতো যাই আছো দে, এইফালে চাই কিনে হাই দে একবাৰ। ইফালেতো যাব লাগিব। এইবাৰ ফুল চুল বেছি নাই, আগতে আছিলে ফুল চুল। এইফালে ওপৰত তেনেকৈ যাব লাগিব। এইফালে এইডাল কি? এইফালে আছে ধনী। এইফালে এইটো ধনী, এইটো অনবৰত জ্বলিয়ে থাকে। এইটো হৈছে সাই বাবাৰ মন্দিৰ। আহা, কি কৰি আছা তাতে? নিম গাছ ইডাল। সেইটো চিডি বম্বেৰ পৰা নেকি? মই নাজানো দেই, মই মিছা নকওঁ, মই নাজানো। এইফালে আপোনাৰ পিছফাল মানে কি আৰু, এইফালৰ ৰাস্তা দি আহিলে এইফালে আহিব পাৰি। ইয়াতে মন্দিৰৰ মানে দুখন দুৱাৰ আৰু মানে দুখন গেট। ভিতৰত আপোনাৰ নিদিয়ে, তথাপি বাহিৰৰ পৰা দেখুৱাই দিছোঁ। মূৰ্তিটো বাহিৰৰ পৰা চাব পাৰে, দেখুৱাই দিছোঁ মই।
এইফালে আপোনাৰ ভোগঘৰ মা সূৰ্যটো কেনেকুৱা মই ৰঙা দেখিছোঁ কিন্তু মোৰ মোবাইলটো ইমান দামী নহয় ন কম দামী মোবাইল মই সেইকাৰণে সূৰ্যটো বগা দেখি আছোঁ সেইটো সূৰ্যটো মই বগা দেখি আছোঁ এতিয়া যদি দামী মোবাইল হ'লে তেতিয়াহ'লে মই বাৰু হেৰি দেখিলোঁ হয় ৰঙা দেখিলোঁ হয় ঠিকে দেখিলোঁ হয় কি হ'ব চোনা সূৰ্যটো চোৱা ৰঙা দেখি আছোঁ ন মোৰ মোবাইলটো কম দামী ন মই বগা দেখি আছোঁ কি হ'ব কম দামী মোবাইল সেইকাৰণে সূৰ্যটো বগা দেখি আছোঁ নহয় মইতো ভগৱানৰ জেগাত আছোঁ আৰু কোনে আৰু বস্তু নিবয়ে ফুলকেইটা কি ডাঙৰ ডাঙৰ দেখিছা হেৰি ফুলকেইটা এতিয়া দেখোন ফুলবিলাক ৰুইহে আছে কিজানি ফুলবিলাক ৰুইহে আছে ফুলবিলাক ৰুইহে আছে বোলো ইমান সেই নাই এই পাতকেইটা দেখিছে নাই ওলাওতে কেনেকুৱা ৰঙা ৰঙা হৈ আছে এই পাতকেইটা কি ধুনীয়া ৰঙা ৰঙা পিছত সেউজীয়া হৈ যাব এতিয়া আমি মন্দিৰৰ পৰা ওলাই কিনে ঘৰত নাযাওঁ আলহী একঘৰ আছে একঘৰ নহয় 3 ঘৰ আছে তাত যাম মাথাৰ কাপোৰখন থাকে ন আপোনাৰ নামঘৰত কি কৰে মনত মানুহ আছে না আপোনাৰ এই কিবা গাড়ী চাড়ী মাৰি খাবলৈতো মুঠে নকৰে আগদিনো পৰা আগতে মাথাত ইয়াৰ দেউতাকে ভাৰী দেখিও লৈছিলোঁ না এইটো আৰু মায়ে সৰু আপোনাৰ এইখন তাৰমানে সেই আগৰ পৰা লোৱা অভ্যাস আছে আৰু ভাত দিম দেখাই নাপাওঁ আপোনাৰ বয়স কিমান 80 মান হৈছে ন 80 মান হৈছে 80 মান হৈছে চকুটি দেখা পায় আপুনি ভালকে হ'লেও আপুনি হয়তো মাজে মাজে ভাতো বনাই এতিয়াও আপুনি হ'লেও এতিয়াও কিতাপ পঢ়ি চশমাটো নাই আপোনাৰ কিতাপ মইতো কিতাপ নকওঁ নামহে ধৰোঁ নাম ধৰিলে হয় নেকি হ'লেও আপোনাক চশমা নালাগে চশমা নালাগে দাঁতকেইটাও আছে গোটেই কোনটো দেখা পাম ৰাতি ভালকে দেখা পায় ৰাতি ভালকে দেখা পায় আমি বাৰু কিমান দিনক লাগি দেখা পাওঁ ক'বা ধৰো আপুনি মাংস নাখায় মাছটো খাই আছে এতিয়াও আহিবতো দেৰিয়ে হ'ল 8টামান বাজিলে তাৰপিছত আমাৰ এখেতৰ সেই বৰমাক হয় কিন্তু বৰমাকৰ আপোনাৰ কিমান বয়স 80 মানতো হৈ গৈছে তথাপি এতিয়া আপোনাৰ চকু দিও দেখে তাৰপিছত আপোনাৰ ধুনীয়াকৈ দাঁতকেইটাও আছে চবাইও খায় আমাৰ কি হয় নাজানো আৰু ঠিক আছে দিয়ক বাই